গাইজ এতিয়া সময় আপোনাৰ 5টা বাজিছে। আমি গাড়ীত বস্তুবোৰ ভৰাইছোঁ এতিয়া। বাবুলে ভৰাই আছে। আজি আমি এতিয়া কলকাতালৈ যাম। গাড়ী বেক চাইডৰ লাগেজ চব ভৰোৱা হৈ গ'ল। এতিয়া আমি বৰ বেছি আচলতে লাগেজ আমি ওপৰলৈ লৈ নাযাওঁ। যিকেইটা ৰাতি শুবৰ কাৰণে আমাৰ দৰকাৰী কাপোৰ অকল সেইকেইটাহে লৈ গৈছোঁ। এইকেইদিন হয়তো দেখিছে আপোনালোকে আমি একেটা ড্ৰেছতে পিন্ধি আছোঁ। আমি মাত্ৰ গাড়ীৰ ভিতৰত এইখিনি অকল আমাৰ জাৰ্ণিটো হৈছে যিহেতু আমি ড্ৰেছ বৰ বেলেগ একো চেঞ্জ কৰি থকা নাই। আৰু এয়া চাওক ৰাতিপুৱাৰ মানে ৰাতিৰে ক'বলৈ গ'লে ৰাতিপুৱা হোৱা নাই যিহেতু ৰাতিপুৱাৰ মালদা টাউন এইখন আছিলে আমাৰ হোটেল। আমাৰ গাড়ী প্ৰায় পেকিং হৈ গ'ল। এতিয়া আমি কলকাতালৈ বুলি ওলাই যাম। যোৰহাটৰ পৰা কলকাতালৈকে এতিয়ালৈকে আমাৰ কিমান খৰচা হৈছে গোটেই জাৰ্ণিটোত ৰোড ট্ৰিপটো আচলতে আমি 9জন মানুহ আহিছোঁ। মানুহে ভাবে যে বহুত বেছি খৰচা হয় ৰোড ট্ৰিপত, কিয়নো তেলত খৰচা, থকা মেলা খৰচা পাতি। কিন্তু মই কওঁ যে আমি ইমান বেছি তেনেকুৱা এটা একো নাই। কৰোঁ বুলিলে বহুত কম খৰচাটো আমি যোৰহাটৰ পৰা কলকাতালৈকে আমি গাড়ীত আমি আহিব পাৰোঁ। সেইখিনি আমি আজি গোটেই টোল টেক্স বা আমি হোটেলত খোৱাত কিমান ক'ত কি কেনেকুৱা ধৰণৰ খৰচা হৈছে কলকাতালৈকে মই সেই গোটেইখিনি আজি আপোনালোকক ডিটেইলছ জনাম। এতিয়া মালদাৰ পৰা ওলাইছোঁ। আজি অকণমান দেৰি হৈ গ'ল, ৰাতি পোৱা নাই, তথাপিও অকণমান পোহৰ হোৱা নিচিনা হৈ চাগে আমি ওলোৱালৈকে। এতিয়াও চাইছোঁ যে মালদা টাউনত যথেষ্ট ভিৰ। মানে ৱেষ্ট বেংগল এৰিয়াই যিহেতু মানুহৰ পপুলেশ্যন বেছি আৰু ৰাতিপুৱাতে বহুত মানুহ ইয়াতে। আজি আমাৰ ইয়াৰ পৰা প্ৰায় 350 কিলোমিটাৰ, কিন্তু ভিৰ থাকিবৰ কাৰণে প্ৰায় গুগল মেপত 8 ঘণ্টা 15 মিনিটমান দেখুৱাইছে। যিহেতু আমি আকৌ ব্ৰেকফাষ্টৰ কাৰণে ৰ'ব লাগিব, লাঞ্চৰ কাৰণে ৰ'ব লাগিব, আমি সেইকাৰণে ধৰি থৈছোঁ যে আমাৰ প্ৰায় 9.5 ঘণ্টামান লাগিব। সেইটো হিচাপত আমি প্ৰায় 2টামান বজাত পাবগৈ লাগে। দেখা যাওক এতিয়া কেইটা বজাত পাওঁগৈ। হাইৱেত উঠিলোহি আহি পেলাই। এতিয়া আমি একো বেলেগ নাই, টাউনৰ পৰা ওলাই পেলাই এতিয়া আমি ষ্ট্ৰেইট গৈ থাকিলে আমি কলকাতা পামগৈ। মালদালৈকে আমি টোটেল 12খন টোল গেট পালোঁ। এতিয়া কলকাতালৈকে চাওঁ। অসমৰ টোল গেট কেইখনত প্ৰায় আপোনাৰ 110, 120 তেনেকৈ সাধাৰণতে কাট খায় পইচা। কিন্তু কথা হ'ল অসম বাহিৰ হোৱাৰ পিছৰ পৰা যদিও টোল গেট বহুত পাইছোঁ, ইয়াত সেইটো ধৰণে পইচা কাট খোৱা নাই। ইয়াত আপোনাৰ 60, 70, মেক্সিমাম 45, 35 তেনেকুৱা ধৰণে পইচা কাট খাই আছে। এতিয়ালৈকে আমাৰ টোল টেক্স প্ৰায় 900 ৰুপিছমান গৈছে। ধুনীয়া দলং এখন পাইছোঁ। কি দলং? গংগা নদী নেকি? গংগা নদীয়ে পাইছোঁ হ'বলা এখন। যথেষ্ট ডাঙৰ ব্ৰিজখন। ফটো চাবলৈ নহ'ল, ফটো চাইনবোৰ্ড। এতিয়া দলঙৰ ওপৰেদি আহি থাকোঁতেই দেখিলোঁ এখন ট্ৰেইন এখন আমাৰ লগতে গৈ আছে। ইফালে একচুৱেলি এখন ট্ৰেইনেই নহয়, 2খন ট্ৰেইন। দেখিছেনে নাজানো। প্ৰায় 70-80 কিলোমিটাৰমান আহিলোঁ মালদাৰ পৰা। এইখন দ্বিতীয়খন টোল গেট আমি পাই আছোঁহি। গুগল মেপত দেখুৱাইছে যে প্ৰায় 8.5 ঘণ্টা লাগিব। আমাৰ টাৰ্গেট যে 200 কিলোমিটাৰ যদি প্ৰথম 3 ঘণ্টামানত আমি স্পীড মেইনটেইন কৰি গৈ যাব পাৰি, লাষ্টৰ 100 কিলোমিটাৰ বা 150 কিলোমিটাৰ যদি আমি 2 ঘণ্টাও টাইম লাগে, আমি 5 ঘণ্টা বা 6 ঘণ্টাৰ ভিতৰত আমি পাই যাম। আৰু এখন দলং এখন পাইছোঁ। কি দলং জানো? হাওৰা ব্ৰিজৰ নিচিনাই অকণমান দেখিবলৈ, কিন্তু চুটি, ইমান দীঘল নহয় বাৰু। এতিয়া আপোনালোকক দেখুৱাওঁ আমি বৰহমপুৰ পামগৈ। পোনে গ'লে পুনৰ বৰহমপুৰলৈ আৰু মাত্ৰ 34 কিলোমিটাৰ। আৰু এটা কথা দেখুৱাওঁ, এতিয়া আমি আমাৰ ৰাস্তাটোৰ এই লেফ্ট চাইডে, এইটো চাইডে আমি সাগৰ আছে। আমি প্ৰায় সাগৰৰ পৰা এইফালে প্ৰায়
10 কিলোমিটাৰমান ডিষ্টেঞ্চত এইবিলাক সাগৰ আছে। আমি সাগৰ কাষে কাষে গৈ থাকিম। গোটেই ৰাস্তাটো আমি আপ টু কেৰেলা আমি সাগৰ কাষে কাষে গৈ থাকিম। এইডোখৰত বাৰু আমাৰ ৰাস্তাৰ পৰা সাগৰলৈ প্ৰায় 10 কিলোমিটাৰ ডিষ্টেঞ্চ, 10-15 কিলোমিটাৰ। কিন্তু আমি কলকাতাৰ পৰা যেতিয়া পুৰীৰ ফালে যামগৈ তেতিয়া কিন্তু আমি বহুত ওচৰত হৈ যাব, আৰু তাৰ আগলেতো আৰু ওচৰ হৈ যাব। আমাৰ ৰাস্তাটো প্ৰায় সাগৰৰ প্ৰায় 4-5 কিলোমিটাৰ ডিষ্টেঞ্চত আমি গৈ থাকিম, আৰু কোনোবাটো জেগাত আমি একেবাৰে সাগৰৰ লগতে আমি গৈ থাকিব পাৰিম। এতিয়া আমি নন ষ্টপ আহি আছোঁ। এতিয়ালৈকে প্ৰায় আমি 150 কিলোমিটাৰ 160 কিলোমিটাৰ প্ৰায় 160 কিলোমিটাৰ এতিয়ালৈকে আমি কাভাৰ কৰিলোঁ, আৰু বেছি টাইমো লগা নাই। মাত্ৰ আপোনাৰ এতিয়া কিমান 1.5 ঘণ্টা সময় লাগিছে। 1.5 ঘণ্টাত আমি 150 কিলোমিটাৰ কাভাৰ কৰিলোঁ। ৰাতিপুৱা চলাবলৈ ভাল, আচলতে কোনো ভিৰ ভাৰ বিশেষ নাই। আমি স্পীডটো প্ৰায় 100 কিলোমিটাৰ স্পীড আমি মেইনটেইন কৰিব পাৰিছোঁ। চাওঁ, আৰু যদি এনেকুৱা ধৰণে আমি ষ্টপ নোলোৱাকৈ প্ৰায় আৰু 40-50 কিলোমিটাৰ আমি যদি গুচি যাব পাৰোঁ, আমি যথেষ্টখিনি এডভান্স হৈ যাম কলিকতা পোৱাটো। আমি এইখনতে ৰুটি চুটি খালোঁ, ইমান ধুনীয়া লাগিলে। দামো মাত্ৰ আমি গোটেইকেইটা ৰুটি ভাজি চাজি ভালকৈ খাইছোঁ। চাহ ৰসগোল্লা গোটেইখিনি লগ লগাই 260 ৰুপিজ অনলি। এনেকুৱা ৰাস্তাও আমি পাব লগা হৈছে। আপোনাৰ কলকাতালৈ আৰু 100 কিলোমিটাৰ আছে, কিন্তু এনেইতো আচলতে ইমান 9 ঘণ্টা দেখুওৱা নাছিলে। এই ৰাস্তাটো অকল মানে প্ৰথম প্ৰায় 150 কিলোমিটাৰ বহুত ধুনীয়া, পিছৰ এই 200 কিলোমিটাৰ খুবেই বেয়া যেন পাইছোঁ। সেইটো কাৰণে হয়তো টাইমটো আল্টিমেটলি 9 ঘণ্টা দেখুৱাইছে। আমি অকল ভাল ৰাস্তাই দিয়ে আহি থকা নাই, লাষ্ট আপোনাৰ প্ৰায় 50 কিলোমিটাৰমান এনেকুৱা ৰাস্তাই দিয়ে আহি আছোঁ। মুকলি, একো গাড়ী মটৰ বৰ বিশেষ নাই, অকল ট্ৰাকৰ বাহিৰে। মানে প্ৰাইভেট ভেহিকেলটো খুব কমেই, কিন্তু নেশ্যনেল হাইৱে 12 হয় এইটো। অকল ধূলি মাজে মাজে আহি আছোঁ। মানে দেখিছে প্ৰাইভেট ভেহিকেল একদম কম, কিন্তু ইফালে অকল আম গছ দুইফালে। মই প্ৰথম 150 কিলোমিটাৰ অহাৰ পিছত ভবাই নাছিলোঁ যে 9 ঘণ্টা লাগিব লগা কাৰণ কি। এতিয়া গম পাইছোঁ যে 9 ঘণ্টা কিয় লাগিব। আচলতে গুগল মেপে এনেই দেখুওৱা নাই বস্তুটো। সেইটো ৰাস্তা চাওক আপোনালোকে, এনেকুৱা ৰাস্তা দি আহি আছোঁ। এনেকুৱা ৰাস্তা, এইফালে ৰাস্তা আছে, ওলামগৈ নে ধৰিবই নোৱাৰি। ৰাইজ আমি আৰু 25 কিলোমিটাৰমান আছে কলকাতা পাবলৈ। ইয়াতে এটা কথা কওঁ, আমি এতিয়ালৈকে প্ৰায় কলকাতা পোৱালৈকে আমাৰ প্ৰায় 1400 কিলোমিটাৰ হ'ব যোৰহাটৰ পৰা আমাৰ গোটেই জাৰ্ণিটো। এই 1400 কিলোমিটাৰত মানে চবেই ভাবিব পাৰে যে বহুত বেছি খৰচা হয় ৰোড ট্ৰিপত, কিন্তু তেনেকুৱা একো নহয়। আমি কলকাতা টোটেল 9জন আহিছোঁ। মই, মোৰ মা, মোৰ মিছেছ, মোৰ ছোৱালী আৰু মোৰ 2জনী বা 2জন হিন্দু আৰু মোৰ ভাগিন। আমি টোটেল 9জন আহিছোঁ। এই 9জন আমি ধৰি লওক, এতিয়া মই প্ৰথম তেলৰ কথা কওঁ। আপুনি কলকাতালৈ যদি কিবা ৰোড ট্ৰিপ কৰিম বুলি ভাবে, সেইটো কাৰণে মই কৈছোঁ। আমাৰ গাড়ীখনে ধৰক এতিয়া মাইলেজ আপোনাৰ 12 মানকৈ দেখুৱাইছে। টোটেল 1400 কিলোমিটাৰত আপোনাৰ 12কৈ চাওকচোন, আপোনাৰ প্ৰায় 114 লিটাৰমান ডিজেল এতিয়ালৈকে গৈছে। সেইটো হিচাপত প্ৰায় 10,500, মই এপ্ৰক্সিমেট আপোনাৰ 11,000 ধৰোঁ। 11,000 যদি আপোনাৰ ফুৱেলত খৰচা হৈছে, আৰু তাৰ কাৰণে আমি বঙাইগাঁৱত এটা দিন ষ্টে' কৰিছোঁ, মালদাত এটা দিন ষ্টে' কৰিছোঁ, 2টা দিন। আমি যদি চাওক মাত্ৰ তাত আমি ৰাতিটো আছোঁ, সেইকাৰণে বহুত বেছি হাই ৰেঞ্জৰ হোটেলত আমি থকা নাই, মাত্ৰ ৰাতিটো তাত ষ্টে' কৰিছোঁ। যিহেতু আমি ধৰি লওক 4,000কেও যদিও এদিনত খৰচা হয়,
আমাৰ 3টা ৰুম আমি 1500 টকাকৈ ধৰি লওক বা 1200-1300 টকাকৈ আমি 3টা ৰুম লৈছোঁ তেনেকুৱা ধৰণে আপোনাৰ কালি আমি ভাল হোটেলতে আছোঁ কিন্তু তাত আমি যিহেতু গৈ পেলাই তাত বুকিং কৰিছোঁ সেইকাৰণে আমি অকণমান বাৰ্গেনিং কৰি আমি অলপ ভাল হোটেলতে অলপ আমি কম ৰেটত আমি হোটেলখন পাই গৈছোঁ আপোনালোক তেনেকুৱাও কৰিব পাৰে গতিকে 4000কৈ দুদিনত যদি ধৰি ল'ম গোটেইকেইজন থাকিবলৈ 8000 আমাৰ হোটেলত খৰচা হৈ যায় ডিজেলত আপোনাৰ 11000 টকা খৰচা হৈছে আপোনাৰ খৰচা হ'ল টোটেল 19000 আৰু আমাৰ খোৱাটোত আমি মেক্সিমাম আমি ভাবিছোঁ যে প্ৰথম কেইদিন আমি যিমান পাৰোঁ নন ভেজ নোখোৱাকৈ যাওঁ কিয়নো আমি বহুত দীঘলীয়াটো জাৰ্ণি হ'ব খোৱাটোত সেইটো কাৰণে আমি ধৰি লওক এদিনত এজন মানুহে আমি 300কৈও যদি খাওঁ আমাৰ টোটেল 2500 টকামান এদিনত খৰচা হ'ব তথাপিও আমি ফ্ৰুট বহুত খাইছোঁ পেলাইছোঁ এইটো ধৰণে আমি প্ৰায় 3000কৈ যদি ধৰোঁ বগাইগাঁও ফালে আহোঁতে এটা দিন মালদালৈ এটা আহোঁতে দিন আৰু আজিৰ দিনটো তেতিয়ালৈকে প্ৰায় 1500 ধৰিছোঁ কিয়নো ৰাতিটো আছে আমি কলকাতা পোৱালৈকে কৈছোঁ আপোনাৰ কিমান হ'ল 7000 মান খৰচা হ'ল চ' 19000 প্লাছ 7000 টোটেল আমি 26000ত আহি পেলাই আমি কলকাতা আমি পাই গ'লোঁ আমি 9জন মানুহ য'ত নেকি আমি ফ্লাইটত যদি আমি আহিলোহেঁতেন যোৰহাটৰ পৰা প্ৰায় 7000 মানকৈ এটা অন এন এভাৰেজ আমাৰ 9জনৰ প্ৰায় 60000 টকা আমাৰ খৰচা হ'লহেঁতেন কিন্তু মই এইটো ছাজেষ্ট নকৰোঁ যে আপোনালোকে ৰোড ট্ৰিপ কৰি পেলাই হওক কিন্তু কথা হ'ল যদি কেতিয়াবা ভালকৈ ক'ৰবাত চাই যাওঁ বুলি ভাবে সেইটো কৰিব পাৰে ৰোড ট্ৰিপ মানে খৰচা সেইটো ধৰণে নহয় কিন্তু কাৰণ বহুতে সুধিছিলে তেলত বহুত খৰচা হ'ব কিন্তু যদি আপুনি ৰোড ট্ৰিপ ভাৰ্চেছ আপুনি যদি ফ্লাইট ভাবে তেতিয়া কিন্তু প্ৰায় আমি এতিয়ালৈকে আধা খৰচাও হোৱা নাই আৰু আমি এতিয়ালৈকে আমি ক'তো ফুৰা নাই কিয়নো আমি এতিয়া ফুৰিব লগা আমি এতিয়ালৈকে আমি একো নাই আমি ইয়াৰ পিছতহে আমি চাইট চিনবিলাক হ'ব গতিকে সেইটোৱে কলকাতালৈকে আমাৰ টোটেল 26000 মান খৰচা হৈছে চৰি মই হেৰিটোৰ কথা থাকি গ'ল আমাৰ টোল গেটত এতিয়ালৈকে মই 1400 মান খৰচা হৈছে টোটেল আমি 16খনমান টোল গেট পালোঁ কলকাতা পোৱাহিলৈকে 1400 মান খৰচা হৈছে সেইটো এড কৰিলেও আমাৰ 27000 তাতকৈ বেছি হোৱা নাই আমি কলকাতা পাই গ'লোহি এতিয়া আমি ভাবিছোঁ অলপ কাইলৈ কিয়নো আমি ফুৰি যামগৈ ইয়াৰ পৰা কাৰণ কলিকতাত আমি একো বেলেগ নাচাওঁ আমি কলকাতাত যি চাবলগীয়া আছিলে বহুত আগতে আমি চব চোৱা হ'ল আচলতে তথাপি আমি ইয়াত ৰাতিটো কটাম অকল ৰাতিটো কটাম বুলি নহয় এতিয়া যথেষ্ট সময় আছে এতিয়া মাত্ৰ 1টা বাজিছে আজি হোলীৰ কাৰণে বন্ধও টাউনখন মেক্সিমাম বন্ধ আমি তথাপিও আজি অকণমান ইয়াতে ফুৰি মেলি যথেষ্ট সময় আছে আমি হোটেলখনত সোমাই পেলাই আকৌ আমি ওলাই ৰাইজ আমি এতিয়া কলকাতা পালোহি প্ৰায় 2 ঘণ্টা হ'ল আমি কলকাতা আহি পেলাই এতিয়া হোটেলত গাটো ধুই ল'লোঁ গা চা ধুই মেলি এতিয়া ভাতটো খাই ল'লোঁ ইয়াতে হোটেলতে এতিয়া ভাবিছোঁ আমি একেবাৰে ইক' পাৰ্কৰ ওচৰতে আছোঁ সেইকাৰণে ভাবিলোঁ যে ইক' পাৰ্কলৈকে ওলাই যাওঁ বিশেষ আজি ইমান চাবলগীয়া নাই আমি ইয়াতে চব চোৱাই আছে আচলতে ইক' পাৰ্কটো একমাত্ৰ আমি চোৱা নাছিলোঁ আগত কলকাতা অহাৰ পৰা আহোঁতে সেই ওচৰতে আছিলোঁ ইক' পাৰ্কত এতিয়া প্ৰায় 4:20 মান হৈছে এতিয়া মানুহবিলাক ইমান জচিলা আমি ওলাই যাবলৈকে মন যোৱা নাছিলে কিন্তু চবেই এতিয়া যাওঁকৈ আছে এতিয়া ভাগৰ লাগিছিলে কিন্তু বাবুলা বলক চবেই বাগৰিহে আছে এতিয়া বাবুলা উঠক বাঞ্জলা বলক ইহঁতে পোৱালীকেইটা ক'ত গ'ল আমাৰ তাতে আছে নি পোৱালি উঠা মই গমেই নাপালো ৰেডি নে ৰাইজ চব ৰেডি